Hey, this is Ustad. Ustad. Hey, Ustad. কি কৈছে? হেই ফেলা এইডাল এখন নদী পাৰ কি কৈছে? এইবোৰ কি কৈছে? আজি শিৱৰাত্ৰি বুলি গম নাপাৱ নি? গম পাওঁ তাতে প্ৰসাদ অকণ মাৰি যা। কি প্ৰসাদো? আজি যদু মন্দিৰলৈ গৈছিলো হলে। এই যদু মন্দিৰ? শিৱৰাত্ৰি খাবলৈ মাল অকণ মনে মাৰি আনিলো। মাল চৰ্টা মাৰি যাবি। নাই আজিলৈকে মাৰি পোৱা নাই, এইবোৰ নাখাওঁ। শিৱৰাত্ৰি বুলি মাৰি যা। শিৱৰাত্ৰি হ'ল কি হ'ল? নাই নামাওঁ। নাই এটান মাৰি যা। এটান দেচোন বাৰু চাওঁ। হ'ব। বেলেগ মাল এটা দিলি খাইছা কেনেকে ল'ব লাগিব এইটো? এইটো ৰবা হ'ব দেখাম নহয়। নাই নোৱাৰি ঐ। এটান পুৰি গৈছেগে ঔ। নোৱাৰি মই নোৱাৰো বুজিছ নে? এটান এই নোৱাৰো এটান শিৱৰাত্ৰি বুলি। বঢ়িয়া লাগি গৈছে আৰু এটান মাৰো ৰ। নোৱাৰে তই লচোন বাৰু। বম নাই এইবোৰ নহ'ব। কেনেকে খাইছ? মজা লাগি গৈছো। আজি শিৱৰাত্ৰি বুলি এটান মাৰিছো, বহুত দিন নাই খোৱা হলে। মোৰ যে কিবা লাগিলেই নহয়। বম আৰু এটান মাৰিছা এচাট আৰু দিম ৰ এচাট তই লচোন তই ল। আৰু এটান মাৰো আৰু দেই। এইটো এদাই হ'ল আজি। শেষেই হ'ল নে? ওম নমঃ শিৱায়। বম ওম নমঃ শিৱায়। ঐ মোৰ দেখোন গোৱা লাগিছে। বুজিছ মই যাওঁগে আৰু। যা বল আৰু ৰাতিকে আহিবি। ঘোটা খাম আজি। কি ঘোটা এইটো? সেইটো গাখীৰৰ পৰা বনাই। গাখীৰটো মই ভালেই পাওঁ। তেতিয়াহ'লে কিবা দেখিছো কলে যাওঁ চিলিমটো লৈ লওঁ। কাইলৈ 100 টকা কলে যাওঁ তোমাৰ যাম নহয়। বল মোৰটো ঘূৰাইছে ঐ। মোৰটো ঘূৰাইছে এই গাঁতটা আছে গাঁত পাম দেই। গাঁতটো পাম দে। গাঁতটো ভাবে পাবলে মই যাম না। মই ঘৰলৈ যাম ৰ। বম জয় ভোলেনাথ।
ঐ এটা আহিছেনে আহিছেনে বম বম আহি থাক দেই নদী নদী এখন আছে বানপানী যেন পাইছো ঐ বানপানী চাহ পানী চাহ তই গোটেই ফুল হৈছে গংগা নদী চাহ তই তই যাচোন তই যা মই তোৰ লগত যাম দেই যা তই যাম দেই বৈ বম 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 নাই হাকু কপা নাই পানী হুত পানী হুত ঐ ভালছে যাবি দেই যাবি আকৌ আজি ঘৰ যাব নোৱাৰিবি বুজিছ পানী কমক তেতিয়াহে ঘৰলৈ যোৱা চিন্তা এটা কৰিম আৰু ৰ হাঁহি নাথাকে ৰ মোকতো ঘৰত বেয়া ফালিব দিব মই দোকানলৈ লুটম দোকান বোলে কয় যে ঘৰত চেনি আনিবি দাইল আনিবি তেল আনিবি বুজিছ নাই মই কিবা পকা হলেও যাব লাগিব পানী কমিলেহে যাব পাৰিব এতিয়া ৰ পানী কমিব আজি এতিয়াই কমিব পানী বেছি নাই নহয় বানপানীহে উঠিছে বানপানী হয় আজি ৰাতিটো ইয়াতে কটাব লাগিব যেন পাইছো নহব সাঁতুৰিয়ে যাওঁ নি সাঁতুৰি পাৰিম নহ'লেতো মোক ঘৰত বেয়া দিব তোৰ কাৰণে মই ফচি গলো ইয়াত তই গলি শিৱ পকা শিৱ পকা মইতো দোকানলৈ আহিছিলো কেনেকে যাম ঘৰত বেয়া গালি দিব মোক সাঁতুৰিলৈ যামা মোক খাব লাগিব তই সাঁতুৰি নদী এইফালেহে আছে এখন নদী নহয় নি নহয় কোনখন নদী আছে নদী এইফালে ৰ দেখা নাই এইফালে এইখন তই বৈচোন ৰ বেছি দ বৰ দীঘল নদীখন বেছি দূৰ নাযাবি ডুবিম ধৰ ভাগা লাগি গৈছে মাজে চালে আজি ঘৰ যাবই লাগিব দোকানৰ বস্তু নিব ভাগৰ লাগি গল কিন্তু আজি মই বেলেগ বস্তু এটা খোৱালি দেই হে কি ক ৰাতিকে কিন্তু গোটা খাবলৈ যাম আহিবি বনাই থম দেই কিহে বনাবি গাখীৰ মোৰ চেনেল এবাৰ গ'ল তোৰ আছে বুজিছ পানীও খালো প্ৰসাদো খালো বম এতিয়া ৰাতিকে যাম অকণমান আহিবি তই ঘৰলে যা বোলে দেই মই যাওঁ দেই বম নমস্কাৰ মই ৰঞ্জনজ্যোতি শইকীয়া নমস্কাৰ মই সীমান্ত শইকীয়া আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্তি হৈছে আৰু যদি আপোনালোকে চাই ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰি দিব আৰু এইটো ভিডিঅ' একদম ধেমালিৰ কাৰণে কৰা হৈছিল আৰু আমাৰ নৰ্থ ইষ্ট ফান গ্ৰুপৰ পৰা সকলোকে
শিৱৰাত্ৰি শুভেচ্ছা জনালোঁ। থেংক ইউ। একচন। নমস্কাৰ, মই ৰঞ্জনজিৎ শইকীয়া। নমস্কাৰ, মই সীমান্ত শইকীয়া। এইডাল ভিডিঅ' একচন। নমস্কাৰ, মোৰ নাম ৰঞ্জনজিৎ শইকীয়া। নমস্কাৰ, মোৰ নাম সীমান্ত শইকীয়া। আজি আমাৰ চেনেলৰ দ্বাৰাদি আপোনাক অকণমান সহাবলৈ চেষ্টা কৰিলোঁ। যদি তাত কিবা কিবি ভুল ভ্ৰান্তি হয় আপোনালোকে যেন ক্ষমা কৰে। আৰু আমাৰ চেনেল যদি আপোনালোকে চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ সকলো যেন কৰি আমাক আগবঢ়াই নিয়ে। একচন। নমস্কাৰ, মই ৰঞ্জনজিৎ শইকীয়া। নমস্কাৰ, মই সীমান্ত শইকীয়া। আমি ভিডিঅ' ইমানতে সামৰণি। নমস্কাৰ, মই ৰঞ্জনজ্যোতি শইকীয়া। নমস্কাৰ, মই সীমান্ত শইকীয়া। আজি আমি ভিডিঅ' এইডালে মোৰ নমস্কাৰ, মই ৰঞ্জনজ্যোতি শইকীয়া। নমস্কাৰ, মই সীমান্ত শইকীয়া। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো বাদে খাব। এইবোৰ আপুনি দি দিব দেই।